Hello students, আজি আমি এই ভিডিওটো আলোচনা কৰিম দশম শ্ৰেণীৰ উচ্চ গণিতৰ এক্সাৰসাইজ 4.1 ৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন গিটা। তো এই কোৱেশ্চন গিটা আমাক কি কৰিব দিছে, আমাক এটা দ্বিঘাত সমীকৰণ দিয়া আছে। যেনে ইয়াতে চোৱা x² - 16x + 63 = 0 এইটো এটা সমীকৰণ দিয়া আছে, কিন্তু আমি এনেকুৱা ধৰণৰ আমি আন এটা সমীকৰণ নিৰ্ণয় কৰিব লাগে যাতে কি হয় এই যেটো দিয়া আছে সমীকৰণ, এই সমীকৰণটো যিকিটা মূল হ'ব অৰ্থাৎ x ৰ যিকিটা মান হ'ব সেই মানটোতকৈ আমি উলিয়াব লগা যেটো সমীকৰণ আছে হেতুৰ x ৰ মানকিটা দুই কম হ'ব লাগিব। অৰ্থাৎ এই সমীকৰণটোৰ মূলকেইটা ধৰি ললো আমি 10 আৰু 8, ঠিক আছে। যেটো দিয়া আছে আমাক সমীকৰণটো হেতুৰ মূলকেইটা এইকেইটা, কিন্তু আমি এটা সমীকৰণ নিৰ্ণয় কৰিবলৈ যেটোৰ মূলকেইটা হ'ব লাগিব এইটোতকৈ 2 কম অৰ্থাৎ 8 আৰু এইটোতকৈ 2 কম অৰ্থাৎ 6। অৰ্থাৎ আমি এই দুটা মূল থকা চাই সমীকৰণ নিৰ্ণয় কৰিব লাগে। চাবা ধৰা হ'ল x² - 16x + 63 = 0 ইমানৰ মূল দুটা কিবাটো মূল থাকিব এইকেইটাৰ। আমি ধৰি লম এইকেইটাৰ মূল কি হ'ব আলফা আৰু বিটা বুলি হল। এতিয়া এইকেইটাৰ মূল যেহেতু আলফা আৰু বিটা, আমি সমীকৰণটোৰ পৰা আমি আলফা আৰু বিটাৰ যোগফলটো আৰু গুণফলটো উলিয়াব পাৰিম না। মূল দুটাৰ যোগফল আৰু গুণফল এতেকে আলফা প্লাস বিটা ইকুৱেল কি হ'ব, সূত্ৰটো কি আছিল ইয়াৰে আলফা প্লাস বিটা ইকুৱেল তোমালোকে মনত ৰাখিবা আলফা প্লাস বিটা ইকুৱেল -b/a হয় আৰু আলফা ইনটু বিটা ইকুৱেল টু c/a হয়, ঠিক আছে। গতি আমি এটা চোৱা এতে ax² + bx + c = 0 যদি সমীকৰণৰ লগত তুলনা কৰে এইটো চোৱা ax² + bx + c = 0 লগত তুলনা কৰিলে এৰ ঠাইত কি হ'ব, ইয়াতে 1 আছে, b ৰ ঠাইত আছে -16, c ৰ ঠাইত আছে 63। গতি আলফা প্লাস বিটা ইকুৱেল কি আছিল -b/a, সূত্ৰটোত মাইনাস আছে প্ৰথমতে মাইনাস লাগিব, আৰু b ৰ ঠাইত কি আছে ইয়াতে -16 বাই a মানে কিমান, a মানে ইয়াতে এইখিনি 1 আছে, ঠিক আছে 1 কিমান হ'ব সৰল কৰিলে -a প্লাস 16/1 তলত 1 থাকে নেকি, তলত 1টো আমি নাপাতো সিধা আমি 16 পাতিলো, ঠিক আছে। তাৰ পিছত চোৱা মূল দুটাৰ গুণফল এবাৰ আলফা ইনটু বিটা ইকুৱেল সূত্ৰটো কি আছিল c/a, ইয়াতে c ৰ ঠাইত কি আছে 63 আছে আৰু বাই a হলে কিমান a মানে ইয়াতে 1 আছে, গতিকে 63/1 অৰ্থাৎ 63, ঠিক আছে। এতিয়া যেহেতু আমি এই মূলকেইটা ধৰি ললো, আমি যেটো নতুনকৈ সমীকৰণ উলিয়াম সেইটোৰ সমীকৰণটো মূলকেইটা কি হ'ব লাগিব, ইয়াতে যেটো আলফা আছে তাতকৈ 2 কম হ'ব লাগিব আৰু বিটাতকৈ 2 কম হ'ব লাগিব, ঠিক আছে। এতিয়া আমি কি কৰিম, আমি এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব লাগে যাৰ মূল দুটা কি হ'ব লাগিব, মূল দুটা আগতে আছিল আলফা আগৰ মূলটো, গতিকে ইয়াতে কি হ'ব আলফাৰ পৰা 2 বিয়োগ কৰিব লাগিব আৰু আন এটা মূল কি আছিল বিটা আছিল, গতিকে ইয়াতে কি হ'ব বিটা -2 হ'ব যেহেতু 2 কম বুলি কৈছিল, ঠিক আছে। গতিকে এই মূল দুটা আমি ব্যৱহাৰ কৰি যে আমি সমীকৰণটো নিৰ্ণয় কৰিম। সমীকৰণটো নিৰ্ণয় কৰিব লাগে মূল দুটাৰ যোগফল আৰু গুণফল আমাক দৰকাৰ হ'ব। এতিয়া নতুন মূলকেইটা কি হ'ব আলফা বিটা আলফা -2 প্লাস বিটা -2, এই মূলকেইটা যোগ কৰিলে কিমান বা হয় যোগ কৰি চাওঁ আলফা প্লাস বিটা আৰু এইফালে -2 অৰ্থাৎ -4। কিন্তু ইয়াতে চোৱা আলফা প্লাস বিটাৰ মানটো আমি আগত পাই আছো, কি পাই আছো এইটো চোৱা আলফা প্লাস বিটা ইকুৱেল 16 পাই আছো, গতিকে আলফা প্লাস বিটাৰ কি পাতি দিম 16 পাতি -4 আহিব, 16 পৰা 4 গ'লে 12। এবাৰ নতুন মূলকেইটাৰ যোগফল কি হ'ল 12 হ'ল, ঠিক আছে। আৰু মূল দুটাৰ গুণফল উলিয়াও একেবাৰে আলফা -2 ইনটু বিটা -2, এইটো পূৰণ কৰা এতিয়া আলফা ইনটু বিটা প্ৰথমতে আলফা বিটা, তাৰপিছত আলফা ইনটু 2 মানে -2 আলফা, তাৰপিছত -2 ইনটু বিটা -2 বিটা আৰু -2 ইনটু -2 হ'লে +4, ঠিক আছে। আলফা ইনটু বিটা মূল দুটাৰ গুণফল চোৱা, এতিয়া মূল দুটাৰ গুণফল কিমান হ'ব দিয়া আছে আলফা ইনটু বিটা, এইটো আলফা ইনটু বিটা 63 আছিল, আমি কি পাতিম আলফা ইনটু বিটা ইকুৱেল 63 -2 আলফা -2 বিটা, ইয়াতে 2 দুটাতে একে আছে, দুটাৰ পৰা 2টো কমন আনাৰ ল'লে ইয়াতে কি হ'ব আলফা প্লাস বিটা হৈ যাব না, আৰু এইফালে +4 আছে। চোৱা 63 + 4 এই দুটা যোগ কৰিলে কিমান হ'ব 67 হ'ব, -2 ইনটু আলফা প্লাস বিটা কিমান আছিল আলফা প্লাস 16 আছিল নেকি, এইটো চোৱা আলফা প্লাস বিটা ইকুৱেল 16 আছিল, ইয়াতে 16 ব্ৰেকেট আছে মানে কি এইটো পূৰণ হৈছে, পূৰণ দিলেও হৈ যাব। চোৱা 67 মাইনাস 16 দুগুণ কিমান 32, বিয়োগ কৰি দিয়া 7 2 গ'লে 5 6 3 গ'লে 3, অৰ্থাৎ মূল দুটাৰ গুণফল কিমান পালো 35 পালো।
এটা যেটো আমি সমীকরণ নির্ণয় কৰিবলৈ পাতি লয় এতেকে নির্ণয় দ্বিঘাত সমীকরণ সূত্রটো কি x স্কয়ার মাইনাস ইয়াতে কি আছিল মূল দুটাৰ যোগফল আছিল x স্কয়ার মাইনাস ইয়াতে মূল কি a2 প্লাস a2 অর্থাৎ আলফা মাইনাস 2 প্লাস বিটা মাইনাস 2 এই যে মূল দুটাৰ যোগফল ইনটু x প্লাস ইয়াতে কি আছিল মূল দুটাৰ গুণফল হ'ব লাগে অর্থাৎ আলফা মাইনাস 2 ইনটু বিটা মাইনাস 2 ইকুয়াল টু 0 এই সমীকৰণটো ইয়াৰ মানবিলাক এতিয়া আমি বহাই দিম সোয়া x স্কয়ার মাইনাস এখিনি যোগফলটো কিমান পাইছিলো ইয়াতে চাই লোৱা এতে এখিনি 12 পাইছো আৰু ইয়াতে 32 পাইছো গতে এখিনি আমি পাতিম 12 আৰু ইফালে কি আছে x আছে প্লাস এখিনি কি পূৰণফল কি আছিল 35 আছিল ইকুয়াল টু 0 এইটোই হল নির্ণয় দ্বিঘাত সমীকরণ ঠিক আছে গতি একা নিচিনাকৈ আমি কোৱেশ্চন নম্বৰ 2 টো কৰিব চেষ্টা কৰোঁ এবাৰ কোৱেশ্চন নম্বৰ 2 টোত কি দিয়া আছে x স্কয়ার প্লাস 13x প্লাস 5 ইকুয়াল টু 0 ৰ মূলবোৰতকৈ 4 ডাঙৰ হ'ব লাগিব এবাৰ তাতে কি আছিল দুই দুই সৰু আছিল সেইকাৰণে আমি কি কৰিছো আলফা মাইনাস 2 আৰু বিটা মাইনাস 2 কৰিছিলো এটা যেহেতু আমাক 4 ডাঙৰ বুলি কৈছে এবাৰ আমি নতুনকৈ যেটা মূল ধৰিম সেইটা কি কৰিম আলফা প্লাস 4 আৰু বিটা প্লাস 4 কৰিম ঠিক আছে বাকিখিনি প্ৰসেস একা নিচিনা আমি কি কৰিম প্ৰথমতে ধৰা হল x স্কয়ার প্লাস 13x প্লাস 5 ইকুয়াল টু 0 ৰ মূল দুটা আলফা আৰু বিটা হল গতিকে মূল দুটাৰ যোগফল কি হ'ব আলফা প্লাস বিটা ইকুয়াল সমীকৰণটোৰ পৰা কি পাবা মাইনাস b বাই আছিল না সূত্ৰটো এটো আছিল যেতিয়া এটা চেক কৰা মাইনাস চিন্তাল দিল b ঠাইত কি আছে ইয়াতে b ঠাইত 13 আছে না ax স্কয়ার প্লাস bx মানে 13x হৈছে ইয়াতে গতে b ঠাইত আছে মাইনাস ওভার 13 মাইনাস আৰু b যা 13 তাৰ পিছত a কিমান আছে a ইয়াতে 1 আছে অৰ্থাৎ -13 কোৱেশ্চন কিটা সহজ কৰিবৰ কাৰণে এৰ ঠাইত ইয়াতে 1 পাতি থৈ দিছে বুজি পাইছা আৰু তাৰ মূল দুটাৰ কি কৰিব লাগিব গুণফল কি c বাই আছিল সূত্ৰটো আৰু c মানে কিমান এটা c মানে আছে 5 বাই 1 যাতে ভগ্নাংশ নাই সেই কাৰণে আমি বুঢ়া এৰ মান কি কৰিছে 1 বহুৱাব লাগে আৰু আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা পালো নেক্সট আমি কি কৰিম এতিয়া আমি যেটো সমীকৰণ নিৰ্ণয় কৰিব লাগে সেই সমীকৰণটোৰ মূলকেইটা আমি ধৰি লওঁ কি ধৰিম আমি এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব লাগে যাৰ মূল দুটা কি হ'ব লাগিব আগতে আমি আলফা ধৰিছিলো ইয়াতে কি আলফাতকৈ 4 ডাঙৰ হ'ব যেটো আলফা প্লাস 4 আৰু এটা কি ধৰিছিলো বিটা প্লাস 4 হৈ যাব এতিয়া ঠিক আছে এতিয়া আমি যেটো সমীকৰণ নিৰ্ণয় কৰিবৰ কাৰণে মূল দুটাৰ যোগফল আৰু গুণফল দৰকাৰ হ'ব গতিকে এতিয়া কৰিলো এতিয়া আলফা প্লাস 4 প্লাস বিটা প্লাস 4 মূল দুটাৰ যোগফল তেতিয়াহলে আলফা প্লাস বিটা প্লাস 4 কিমান 8 তাৰপিছত আলফা প্লাস বিটা কিমান আছিল ইয়াতে সো আলফা প্লাস বিটা ইকুয়াল -13 তে হ'ব -13 প্লাস 8 কিমান হ'ব তে -5 হ'ব তাৰপিছত মূল দুটাৰ গুণফল আলফা প্লাস 4 ইনটু বিটা প্লাস 4 এই পূৰণ কৰা আলফা ইনটু বিটা alpha beta alpha into 4 alpha plus 4 into beta 4 into 4 16 হল এটা মান মিলা বহুম alpha into beta মানে আমি আগত পাই আছো কি পাইছো এটো চোৱা alpha into beta মানে 5 পাইছিলো এটা 5 পালো প্লাস এজা 4 দুটাতে কমন আছে 4 টো বাতি ললো alpha plus beta হৈ যাব alpha plus beta এফালে প্লাস 16 তাৰপিছত 16 5 আৰু ইফালে 16 টো যোগ কিমান হ'ব 16 আছে 21 হ'ব যোগ 4 পুৰণে বেকাৰ আছে মানে পুৰণ আলফা প্লাস বিটা কিমান আছিল -13 আছিল নেকি আলফা প্লাস বিটা গলে -13 এতে পাতিম আমি -13 এখিনি সৰল কৰিলো 21 প্লাসে মাইনাসে মাইনাস 4 13 কিমান 52 ওতে এইটোৰ পৰা বিয়োগ হ'ব সৰুটোৰ পৰা ডাঙৰটো বিয়োগ না জানি কি কৰিম ডাঙৰটোৰ পৰা বিয়োগ কৰিম 2 ৰ 1 গলে 1 আৰু 5 ৰ 2 গলে 3 কিন্তু চিনটো কি হ'ব মাইনাসত গুচি যাব ইয়াতে মূল দুটাৰ যোগফল আৰু গুণফল উলিয়াই ললো গতিয়া সমীকৰণটো আমি নিৰ্ণয় কৰিব পাৰিম এটাকে বা নিৰ্ণয় দ্বিঘাত সমীকৰণ তো কি x স্কয়ার মাইনাস আলফা প্লাস বিটা মানে মূল দুটাৰ যোগফল ইয়াতে আলফা প্লাস বিটা নহব ইয়াতে কি হ'ব আলফা প্লাস 4 প্লাস বিটা প্লাস 4 মূল দুটা এই দুটা আছিল এই দুটাৰ যোগফল হ'ব into x plus এর গুণফল alpha plus 4 into
বিটা প্লাছ 4 ইকুৱেল টু 0 তাৰপিছত পাতি যোৱা এইবিলাকৰ মান এইখিনি যোৱা আলফা প্লাছ 4 প্লাছ বিটা প্লাছ 4 কি আছিল এইটো এইখিনি কিমান পাইছিল এটা -5 পাইছোঁ গতিকে -5 পাতি তে হ'ব -5 আৰু ইফালে x আছে আৰু প্লাছ আলফা এইখিনি পূৰণ ফলটো কি আছিল -31 পাইছিলোঁ গতিকে -31 এইটো 0 নেক্সট এইখিনি সৰল কৰা x স্কুৱেৰ -a প্লাছ 5 × x হ'লে 5x প্লাছ a -31 ইকুৱেল টু 0 এইটো হ'ল দ্বিঘাত সমীকৰণটো হ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 3 কৰিম এই কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে এটা কোৱা আছে 2x স্কুৱেৰ -7x প্লাছ 6 ইকুৱেল টু 0 ৰ মূলবোৰৰ প্ৰতিক্ৰম হ'ব লাগিব যেটো সমীকৰণ আমি নিৰ্ণয় কৰিম হেতু কি ধৰা হলি চোৱা ইয়াতে এই সমীকৰণটো মূলটো আমি ধৰি লৈছো 6 আৰু 5 বুলি মানে x ৰ মান আৰু x ৰ মান যদি 6 আৰু 5 হয় তেন্তে আমি যেটো সমীকৰণ নিৰ্ণয় কৰিম হেতুৰ মানকেইটা কি হ'ব লাগিব জানানে এই 6 টোৰ প্ৰতিক্ৰম অৰ্থাৎ 1/6 আৰু 5 ৰ প্ৰতিক্ৰম অৰ্থাৎ 1/5 হৈ যাব লাগিব মানে এই মূলকেইটা ব্যৱহাৰ কৰিব পৰা মানে এই মূলকেইটা থকা আমি সমীকৰণ এটা নিৰ্ণয় কৰিব লাগিব এইটো জাস্ট উদাহৰণ নাই এনেকুৱা টাইপৰ হ'ব কুৱেশ্যনটো ঠিক আছে দেখাবা মই হে একা নিচিনাকৈ আলফা আৰু বিটা ধৰি ল'ম প্ৰথমখিনি একা নিচিনা গতিকে জাস্ট লিখি ল'ম তোমালোকে নিজে বুজি পাবা দেখোৱা আলফা প্লাছ বিটা গ'লে -b আছিল এতিয়া -b এই যিটো সমীকৰণ দিয়া আছে সেইটোৰ পৰা উলিয়াই ল'ম মাইনাছ আল পাতি ল'ম বি ঠাইত কি আছে -7 আছে গতিকে মাইনাছ ৰ'বা এইটো ভুল হ'ল হ'ব এই সমীকৰণ মানে সূত্ৰটো মাইনাছ আছে আকৌ বি ঠাইতো মাইনাছ আছে গতিকে -7 এনেকুৱাটাই হৈ যাব ডিভাইড বাই a মানে কিমান a মানে হ'ল 2 এইখিনি সৰল কৰা -7 প্লাছ 7/2 মূলযোগৰ যোগফল 7/2 পালো ঠিকানে গুণফলটো কিমান হ'ব আলফা ইনটু বিটা ইকুৱেল টু c/a আছিল c/a মানে চেক কৰা ইয়াতে 6/2 অৰ্থাৎ 3 হ'ব না মূলযোগৰ যোগফলৰ গুণফল উলিয়ালো এতিয়া আমি নতুনকৈ দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিম যাৰ মূলকেইটা কি হ'ব লাগিব যিকেইটা আমি ইয়াতে মূল ধৰি ল'লো আলফা আৰু বিটা তাৰ প্ৰতিক্ৰম হৈ যাব চাবা এইটো চোৱা আমি যেটো সমীকৰণ নিৰ্ণয় কৰিম তাৰ মূলকেইটা কি হ'ব আগতে ধৰিছিলো আলফা গতিকে ইয়াৰ যেটো প্ৰতিক্ৰম হৈ যাব 1/আলফা আৰু 1/বিটা ধৰিব লাগিব হল এতিয়া এই মূলকেইটাৰ আমি যোগফল উলিয়াই ল'ম 1/আলফা প্লাছ 1/বিটা ইকুৱেল টু ভগ্নাংশৰ যোগ যেনেকৈ কৰে সেনেকৈ ফাৰ্ষ্ট কৰি লওঁ তলে তলে পূৰণ কৰি তলত আলফা আৰু বিটা পূৰণ কৰিলে আলফা ইনটু বিটা হ'ব তাৰপিছত কোণাকোণি পূৰণ 1 ইনটু বিটা মানে বিটা 1 ইনটু আলফা মানে আলফা মাজত যোগচিন আছে অৰ্থাৎ আলফা প্লাছ বিটা হৈ যাব ঠিক আছে তো ইয়াতে আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা মান আগত পাই আছো আমি আলফা প্লাছ বিটা মানে আছিল কি আছিল 7/2 আছিল আকৌ ৰবা 7/2 আছিল আৰু আলফা ইনটু বিটা মানে কি আছিল 3 আছিল এইখিনি সৰল কৰি লওঁ চোৱা 7/2 টো ৰাখিলো ইনটু এই 3 টো ইফালে আনিলে 1/3 হৈ যাব পূৰণ কৰি ল'লে এই পূৰণ কৰা 7 গুণ 7 2 3 গুণ 6 এতিয়া মূলযোগৰ যোগফল 7/6 পালো গুণফলটো উলিয়াম এনেকা 1/আলফা ইনটু 1/বিটা মূলযোগৰ গুণফল কি হ'ব 1 গুণ 1 ডিভাইড বাই আলফা ইনটু বিটা ইকুৱেল টু 1/আলফা আৰু বিটাৰ পূৰণফলটো কি আছিল 3 আছিল গতিকে 1/3 হ'ল এটা মূলযোগৰ যোগফল আৰু গুণফল ব্যৱহাৰ কৰি সমীকৰণটো নিৰ্ণয় কৰি দিম নিৰ্ণয় দ্বিঘাত সমীকৰণ কি হ'ব x স্কুৱেৰ মাইনাছ মূলযোগৰ যোগফল কি হ'ব 1/আলফা প্লাছ 1/বিটা এই দুটা মূলযোগৰ যোগফল ইনটু x প্লাছ গুণফলটো কি 1/আলফা ইনটু 1/বিটা ইকুৱেল টু 0 ইকুৱেল টু কি হ'ব x স্কুৱেৰ ইমপ্লাইজ এইটো মাইনাছ যোগফল কিমান আছিল যোগফল আছিল 7/6 ইনটু x প্লাছ এইখিনি কিমান হ'ব পূৰণ কৰিলে 1/3 আছিল ইকুৱেল টু 0 মানে মূলযোগৰ গুণফলটো ইয়াতে আমি আগত কৰিলো 1/3 এইখিনি তোমালোকে পাতি ল'বা তাৰপিছত এটা চোৱা আমি যেহেতু সমীকৰণবিলাক আমি ভগ্নাংশত নাৰাখো এই ভগ্নাংশকেইটা আমি নোহোৱা কৰিব চেষ্টা কৰিম অৰ্থাৎ চোৱা
এক্স স্কুৱেৰৰ তলত একো নাই মানে এক আছে কিন্তু নাই বুলি ধৰি ল'লোঁ এতিয়া 7ৰ তলত কি 6 আছে এটা তলত 3 আছে এই 6 আৰু 3 বিলাক কি হ'ব লাগিব নোহোৱা হ'ব লাগিব তাৰ কাৰণে আমি চোৱা 3ৰে 6 হৰণ যায় অৰ্থাৎ 6 আৰু 3ৰ লসাগু কি হ'ব 6 হ'ব গতিকে আমি গোটেইকেইটা পদকে আমি কি কৰিম 6ৰে পূৰণ কৰি দিম তো এনেকুৱা টাইপৰ 6 পূৰণ এক্স স্কুৱেৰ মাইনাছ আৰু 6 পূৰণ 7/6 ইনটু x প্লাছ 6 পূৰণ 1/3 ইকুৱেল টু 6 পূৰণ 0 ঠিক আছে ইয়াতে লিখি ল'ব পাৰা উভয় পক্ষতে 6ৰে পূৰণ কৰি তাৰপিছত এতিয়া সৰল কৰি দিওঁ 6x স্কুৱেৰ মাইনাছ এটা 6 আৰু এই 6টো আৰু এই 6টো কটা যাব ৰ'ল কি 7x আৰু এতিয়া চোৱা 3ৰে 6ক 2 বাৰ যায় অৰ্থাৎ প্লাছ 2 গুণ 2 হৈ যাব ইকুৱেল টু 6 গুণ কিমান 0 এইটো হ'ল দ্বিঘাত সমীকৰণ ঠিক আছে ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনবিলাক কৰি যাম এনেকৈ ডেইলি তোমালোকৰ ভিডিঅ'বোৰ পাই যাই থাকিব যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা মই তাক সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ